আমাৰ এনে গ্যাৰান্টি আমি 20 বছৰ গ্যাৰান্টি দি দিম এতিয়া আমি ওয়ালটো ইয়াত মাৰিছো বা কিবা আপোনালোকৰ হিমালয় কিবা প্ৰবলেম হৈ গ'ল এটো আৰু ইয়াৰ পৰা আকো খুলি এইখিনি আমি আকো বেলেগ সাইডত লগাই দিব পাৰিম আপোনালোকেই লগাই দিব এটো মানে আমাৰেই লগাই দিব লাগিব এইখিনি সময়ত চলি আছে এনে আপোনালোকৰ লেবাৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকক বিশেষ আজি আছো বা কিছুমান কথা জনাবলৈ বিচাৰিছো যেহেতু আমি প্ৰতিটো ঘৰত এক নিজাববীয়াকৈ বাউণ্ডাৰী ৱাল বনোৱা হয় ইটা দি বনোৱা হয় এইহে আজিৰ দিনত আজি টেকনলজিৰ দিনত বহুতো কেপাচিটিত বা বহুতো আইটেমত যেহেতু ব্যৱস্থা কৰা হৈছে যেহেতু বাউণ্ডাৰী ৱাল বনোৱাৰ পৰা বিভিন্ন ধৰণৰ ঘৰ বনোৱাৰ পৰা তেনেধৰণে একমাত্ৰ যেহেতু বাউণ্ডাৰী ৱালৰ কাৰণে সুবিধা দিয়া হৈছে নগাঁৱৰ এজন ব্যক্তিয়ে তেখেতে অল অসমত যেহেতু সেই ব্যৱস্থাটো দিয়া হৈছে বুলি আমি জানিছোঁ এইখিনি সময়ত তেখেতে আমাৰ গোলাঘাট জিলাৰ চিচুপানী অঞ্চলত এখন ব্যক্তিগত ঘৰত এখন ধুনীয়াকৈ বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰা হৈছে এই বিষয়লৈ আমি কিছু কথা জানিম তেখেতে নগাঁৱৰ পৰা ইয়াত যে বাউণ্ডাৰী ৱাল বনোৱাৰ যে ব্যৱস্থা কৰি দিয়া হৈছে তাৰ বিষয়ে আমি তেখেতৰ পৰা কিছু কথা জানিম ইমান দূৰৰ পৰা কেনেকৈ তেখেতে কম মূল্যত যে বাউণ্ডাৰী ৱাল বনাবলৈ তেখেতে সক্ষম হৈছে বা ক্ষমতা হৈছে তাৰ বিষয়ে কিছু কথা আমি জনাটো নিশ্চয় দৰকাৰ পৰিচয়টো লৈ ল'ম তেখেতে নগাঁও কোন কি কোম্পানী তেখেতলোকৰ কোম্পানীৰ নাম আৰু নিজৰ পৰিচয়টো দিবৰ কাৰণে মই অনুৰোধ জনাওঁ দাদা নমস্কাৰ আমি নগাঁৱৰ পৰা আহিছো এইটো ৱালটো বনাবৰ কাৰণে মানে সিহঁতে ফোন কৰিছিলে আমাৰ ভিডিঅ' এটা আছিলে সেইকাৰণে চাইখিনি ফোন কৰিছিলে এনেকুৱা মোৰ 200 মিটাৰ ৱাল আছে এইখিনি মাৰি দিবৰ কাৰণে কেনেকুৱা কি লাগে মানে আমি কথা চথা পাতিখিনি আৰু আহিলো আহিকিনি মানে কামটো কৰি আছো এইটো ধৰক ইটাৰ জিগিটি হৈছে নহয় জানো এইটো ফোনতে হ'ল এইটো মানে ইটাতকে ধৰক 50% কম ৰেটত এইটো ৱালটো বনি যায় এনে আপোনালোকৰ কোম্পানীৰ নামটো কি হয় এটা আপোনালোকৰতো কিবা থাকিব যেনিবা যে আপোনালোকে বনায় নহয়তো দোকানৰ নাম থাকিব দোকান এইটো AM মানে আছে এইটো ভিডিঅ'ত এইটো আমাৰ নগাঁও কোনটো জায়গাত নগাঁও এইটো সামাগুৰি হয় সামাগুৰি হয় আমাৰ নগাঁও সামাগুৰি ষ্টেচন চেণ্টাৰত আৰু না চেণ্টাৰতে আৰু সামাগুৰিৰ পৰা ধৰক অলপ ভিতৰত 2 কিলোমিটাৰ মান মানে ভিতৰত যাব লাগে তো সামাগুৰি বুলি কয় আপুনি ইয়াত কি এনে আগত কাৰবাৰ তাত বনোৱা হৈছিল নেকি না আছে বহুত কৰিছো আমি ধৰক আমি গোলাঘাট যোৰহাট তিতাবৰ ইফালে মানে বহুত আমি কাম কৰি আছো আৰু তেনেকুৱাই আৰু কাম চাম কৰি আছে আমাৰ তাত ধৰক আছে আমাৰ ধৰক 4-5টা ডিজাইনৰ মডেল আছে এইটো এটা ডিজাইন আছে আৰু ধৰক আৰু বাকি ডিজাইনবোৰ আমি ভিডিঅ'ত এইটো দি দিম আপোনালোকে চাই ল'ব যেটোই লাগে এইটো লাগে আৰু ফেন্সিং আছে তাৰ কথা আছে যিয়ে লাগে মানে আমাৰ তাত সুবিধা আছে আপোনালোকে ফেন্সিংও এনেকা ফেন্সিং বাউণ্ডাৰীও বনাই ফেন্সিং বাউণ্ডাৰী ফেন্সিং তেনেকুৱাই হ'ব ধুনীয়া ফেন্সিংটো আপোনালোকে নিজৰ তাতে থাকিব নেকি তো ধৰক আপোনালোকে এইটো ফোনত যোগাযোগ কৰিলে হ'ল এইটো আমাৰ মিটাৰ সিস্টেম কানেক্ট হ'ব হয় কেই ফুট হয় আপোনালোকে কৈ দিলে ইমান মিটাৰ হ'ব আমি কৈ দিম কৈখিনি ইমান টকা বাজেট হ'ব বুলি আমি আপোনালোকক আগতে জনাই দিম লেবাৰ মিস্ত্ৰী গাড়ী ভাড়া সব এভৰিথিং আমাৰ সেইটো গেট নহয় জানো গেটখনো আপোনালোকৰ অৰ্ডাৰতে বনাই আনিছে বুলি কৈছে গেটটো আমাৰ নগাঁৱৰ পৰা অৰ্ডাৰ দি এইটো গেটো আমি লৈ আহিছো ইয়াত আজি দুটা বস্তুটো আপোনালোকে আপোনাৰ হাতৰ পৰা বনাই দিয়া হৈছে এইটো গেট নহয় জানো এইটো হ'ল ৱাল তাৰপৰা এনে ডিজাইনৰ লগত কি মেটাৰ নেকি কিবা এইটো দামটো তাৰ এইটোৰ পৰা ধৰক আমাৰ প্লেন যেটো আছে এইটোৰ পৰা দাম সেইটো অলপ কম আছে ডিফাৰেন্স থাকিব ন ডিফাৰেন্স আছে আৰু এইটো মিটাৰ হিচাপত না এইটো পিস হিচাপত এইটো ধৰক মিটাৰ সিস্টেম হ'ব এইটো রানিং মিটার সিস্টেম হ'ব আমি লম্বাটো দিম কেই মিটাৰ হয় এনে এতিয়া কিমান মান কিবা বনোৱা হৈছে বা কিমান টকাত আপোনালোকে মিটাৰ লোৱা হৈছে তাৰ বিষয়ে এইটো ধৰক আমাৰ ধৰক সিম্পল 30 মিটাৰ মান হলে ধৰক এইটো 30-25 মিটাৰ মান হলে এইটো মিটাৰত কানেক্ট হ'ব ধৰক 10-15 মিটাৰ হলে এইটো পইচাটো জুবজাপ হ'ব এনেকা সিস্টেমত আছে কেনে ধৰণৰ লগোৱা হয় কি সিস্টেমত লগোৱা হয় ঠিক নিশ্চয় কাম এইখিনি সময়ত চলি আছে এনে আপোনালোকৰ লেবাৰ কেইজন হয় এইটো আমাৰ এটা যি 4জন আছে নে ই কিমান আছিল ইয়াত মিটাৰ কেই মিটাৰ লগাইছে আপোনালোকে 200 মিটাৰ আছে 200 মিটাৰ কাকটা হওক লগোৱা সিস্টেমটো কেনে ধৰণৰ লগোৱা হয় মানে এইটো এক্সট্ৰা পাৰ্ট নহয় জানো এইটো এক্সট্ৰা পাৰ্ট আৰু এনেকাকে নিজৰ জায়গাত নিজে লাগি যায় আৰু এইবোৰ গেপ দেখিছে নহয় এইবোৰ গেপ আমি বন্ধ কৰি দিম এইবোৰ পুটিং মাৰি দিম আৰু এইবোৰ ফাকবোৰ আমি বন্ধ কৰি দিম সব
আৰু যদি আপোনালোকে যদি কালাৰ কৰিব বিচাৰে এইটোত কালাৰো কৰিব পাৰিব কালাৰো পাৰিব ন কালাৰো পাৰিব যে লাষ্টিং কেনেকা ইয়াৰ লাষ্টিং এইটো চাওক হা এটা চিমেণ্টৰ কিমান বছৰ টেম্পাৰটো আছে আপোনালোকেতো নিজেওতো জানে হয় হয় হ্যাঁ এইটো আমাৰ এনে গ্যাৰাণ্টি আমি 20 বছৰ গ্যাৰাণ্টি দি দিম 20 বছৰৰ পিছত কিবা স্পট হলে মোক ফোন কৰিলে আমি ৰিটাৰ্ণ আহি কিনি বনাই দি থৈ যাম নিজে যদি বেয়া হৈ যায় তেতিয়া আপোনালোকে বনাই দিয়াৰ মানে গ্যাৰাণ্টিও আছে গ্যাৰাণ্টিও আছে 20 বছৰ 20 বছৰ আছে এতিয়া আমি ৱালটো ইয়াত মাৰিছো বা কিবা আপোনালোকৰ হিমালয় কিবা প্ৰবলেম হৈ গ'ল এইটো আৰু ইয়াৰ পৰা আকৌ খুলি এইখিনি আমি আকৌ বেলেগ সাইডত লগাই দিব পাৰিম আপোনালোকেই লগাই দিব এইটো মানে আমাৰেই লগাই দিব লাগিব কি আছে থাকে মানুহে যে হেতু ভাঙিব নেকি কোনোবা এক ঘুষাত ভঙাই দিব পাৰিব নেকি নাই 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 এইটো কেতিয়াবাৰো নোৱাৰে মেটেল কি দিয়া হয় ইয়াত মেটেল এইটো ধৰক আমাৰ হেৰি ৰাস্তাটো ওপৰতো যে দে হেৰিটো তো সৰু 6 ml পাথৰটো যে সেইটো আৰু এইটো বালিটো সেইটো দি এইটো বস্তুটো বনোৱা আছে এইটো 6 ml এইটোৰ ভিতৰত ৰড আছে 6 mm ৰড আছে ৰড থাকে এইটো 4টাকে ৰড আছে পঠালে আছে 8টাকে পঠালে আছে ঠিক আছে তো চাওক মালটো বহুত ষ্ট্ৰং আছে চাই লওক নিশ্চয় আমিও দেখিছো বা আপুনি যে গোলাঘাটৰ পৰা ইয়াত আগতে আপুনি মালিকক চিনি পাইছিল নেকি না আগতো চিনি নাছিলো এইটো আমাৰ ভিডিঅ' চাইখিনি আমাক ফোন কৰিছিলে মোৰ এনেকুৱা বান্দাৰী এটা ৱাল মাৰিব লাগে তাৰ পাছত আমি কথা চথা পাতিলো পাতিখিনি আৰু ক'লে ঠিক আছে তোমালোক আহি যোৱা তাৰপৰা ডিজাইনটো মালিকে কৈ দিছে ডিজাইনটো মালিকে ভিডিঅ'ত ডিজাইনবোৰ চাইছে চাইখিনি পছন্দ কৰিছে এইটো ডিজাইনটো মোৰ লাগে এইটো মোক দিয়া আপুনি এনে আপোনাৰ পৰিচয়টো মোৰ গোলাঘাট ডিস্ট্ৰিক্ট তাৰপিছত গোলাঘাট ডিস্ট্ৰিক্ট মানে শিশুপানী বুলি কওঁ গাঁৱৰ নামটো পশ্চিম পাণবাৰী ন এনে কিমান মিটাৰ আপুনি লগাইছে এতিয়া মোটামুটি 300 মিটাৰ মান হ'ব 300 মিটাৰ মান এনে বাজেট কিমান মান গৈছে এইখিনি বাজেট মানে ইটাৰ ৱালৰকৈ মানে এইটো বহুত কমত হোৱা নিচিনা লাগিছে কিমান পাৰ্চেন্ট মান কমত আপোনাৰ এনে আন্দাজ মানে 50%ৰ কে বেছি 50% ডিফাৰেন্সত আপুনি এটা ৱাল বনাই ল'ব পাৰিছে ন কি হ'ল তাত মালিকৰ কিছু অসুবিধাটো আপোনালোকে কেনেকা সলভ কৰিব না হেতু এডজাস্টত আৰু মিলি যাব হেতু কোনো প্ৰবলেম নাই বা কিবা প্ৰবলেম হৈছে হেতু আমি অলপ হেৰি কৰিম যাতে এজনক যে মাৰি দিম তেনেকুৱা নহয় হেতু মোৰো চাব লাগিব চাই কিনি আৰু এডজাস্টত আৰু চলি আছে আজি ধৰক আমি এইটো কামটো আমি বাহিৰৰ পৰা শিকি কিনি আহি মানে আমাৰ ঘৰত আমি ওপেন কৰিলো আমি বাহিৰত 8 বছৰ এইবোৰেই কাম কৰিছো কৰি কিনি আমি ঘৰত ওপেন কৰি এতিয়া মানে আমাৰ অসমতে আমি মানে বিজনেসটো চলাই আছো আৰু ঠিক আছে নে বিজনেসটো কিমান বছৰ হৈছে আজি মোৰ 5 বছৰ ৰানিং চলি আছে আমি বহুত কাম কৰিছো আজিলৈকে মোৰ এটা কমপ্লিট হোৱা নাই 5 বছৰৰ এটা কমপ্লিট হোৱা নাই আজি ধৰক ইয়াত 300 মিটাৰ আছে এইটো ধৰক আমাৰ আজি 5 দিন লাগি গ'ল আমি ধৰক এদিনত 40 মিটাৰ এদিনত ফিনিশ কৰিব পাৰো আমিতো ধৰক ডেইলি 4-5টা আহো আৰু ধৰক আমি ৰাতি ঘৰৰ পৰা 8টা-9টা বজাত ওলাই যাওঁ ৰাতিপুৱা আহি যাওঁ আহি কিনি কাম চাম কৰি আকৌ সন্ধিয়ালৈকে ঘৰত গুচি যাওঁ তেনেকৈ আৰু